ফ্ৰেণ্ডছ, আজি এটা বিশেষ কথালৈ মই আপোনালোকলৈ এটা ভিডিঅ' আগবঢ়ালোঁ। ভিডিঅ'টো আগবঢ়োৱাৰ আগতে মনটো বহুত ভাবি চালোঁ, কিন্তু বহুত বেয়া লাগি আছে। কি কৰিম কি নকৰিম ভাবিয়ে আপোনালোকলৈ বুলি আগবঢ়ালোঁ। চাব, আজি বৰ দুখ লগা এটা ঘটনা ঘটি গ'ল মোৰ বন্ধু এজনৰ লগত। কি হ'ল কেনেকৈ হ'ল ময়ো বৰ্তমান এতিয়ালৈকে গম নাপাওঁ, কিন্তু হ'ব নালাগিছিলে, এনেকুৱা হ'ব নালাগে আচলতে কাৰো লগত, কিন্তু আজি হৈ গ'ল। সকলোবিলাক ঠিকেই আছিলে। আপোনাৰ আমি দুইজন বন্ধু একেলগেই ডাঙৰ হোৱা, ওচৰ চুবুৰীয়া হয়, একেখন থালিতে খোৱা নিচিনা, খাওঁ, ফুৰিব যাওঁ, একেলগেই যাওঁ য'লৈ যাওঁ। কিন্তু সি আজি মোক এৰি থৈ গুচি গ'লে বহুত বেয়া লাগিছে, মনটো বহুত বেয়া লাগিছে। সি এনেকৈ যাব নালাগিছিলে, কিন্তু কি ক'ব, সময়ে কাক কেতিয়া ক'লৈ ঠেলি নিয়ে কোনেও একো গম নাপায়। মই অফিচলৈ যোৱালৈকে ঠিকেই আছিলে, তাক ফোন কৰিলোঁ, ঠিকেই আছে, সন্ধিয়া লগ পাম বুলি ক'লে, সকলোবিলাক ঠিকেই গ'ল। আহিলোঁ, অফিচৰ পৰা আহি তাক ফোন কৰিলোঁ, ফোনটো ছুইচ অফ। মই ওলাই আছিলোঁ, কাপোৰ চাপোৰ পিন্ধি ওলাইছিলোঁৱে, যাম আৰু তাৰ লগতে, কিন্তু ঘটনাটো ঘটাৰ কাৰণে বেয়া লাগিল, বহুত বেয়া লাগিলে। তাক ফোন কৰি নাপালোঁ, ফোন কৰি তাক মই নাপালোঁ। নোপোৱাৰ কাৰণে সিহঁতৰ ঘৰৰ মোবাইলতে ফোন কৰিলোঁ, ঘৰৰ মোবাইলত ফোন কৰিহে গম পালোঁ, কিন্তু খবৰটো শুনি বহুত বেয়া লাগিছে, গম পাইছেনে, বহুত বেয়া লাগি গ'ল। লগৰ এটাই বিয়ালৈ মাতিছিলে, একেলগে যাম বুলি ক'লোঁ, সি বেলেগ লগ পাম বুলি কৈ থৈ গুচি গ'ল। আৰে ভাই গৈছ যা, মোকতো খবৰটো দি যা, মই কাপোৰ চাপোৰ পিন্ধি ৰেডি হৈ আছোঁ। নাই, ল'ৰা ফোজ নাই, কোনো তাৰ কাণ খোৱাৰে নাই। হেৰৌ লকডাউনত যেনে তেনে এখন বিয়া পাইছিলোঁ, তাকো সি বৰবাদ কৰি দিছে। সিয়ে খাব, অকলে খাব, গ'ল, টাটা বাই বাই, একোৱে নক'লে মোক। বহুত বেয়া লাগি গ'ল, মনটো বহুত বেয়া লাগি গ'ল। মানুহকনো এনেকুৱা কৰিব লাগে না, যেনে তেনে এখন বিয়া পালোঁ, তাকো ফোজ, এনেকুৱা হ'ব নালাগিছিলে। বহুত দুখ লাগিছে, বহুত দুখ লাগিছে আজি মোৰ।